নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ এইটো আপোনালোকৰ এছএছজি ওৱাইছ এটা নতুন ফৰ্ম দিছে এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব বহুতে হয়তো গণ্ডগোল কৰিব পাৰে তো মই ভাবিলে এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ সুবিধাৰ বাবে তো ইয়াতে আপোনালোকৰ প্ৰথমতে কিন্তু এছএছজিৰ গোটেইকেইটা ফৰ্ম আগত ফিল আপ হ'ব লাগিব মানে যিকেইটা জমা হওক আপোনালোকৰ জমা হোৱাৰ পিছতহে এই ফৰ্মটো ফিল আপ কৰিব পাৰিব নহ'লে আগতীয়াকৈ কেনেকৈ ফিল আপ কৰিব কেইটা জমা হ'ল নহ'ল মুঠতে যিকেইটা জমা হৈছে গোটেইকেইটা জমা কৰি তাৰ পিছতহে এই ফৰ্মটো ফিল আপ কৰিব এইটো হৈছে এছএছজি ফৰ্ম এছএছজি ওৱাইছ তো মই কৈ আছোঁ ইয়াতে এছএছজিৰ নামটো দি দিব আপোনালোকৰ গ্ৰুপটোৰ কি নাম হয় ইয়াতে দি দিব আপোনালোকে ধৰা হ'ল আমাৰ এছএছজিটোৰ নাম হৈছে মা শীতলা তো মা শীতলা ইয়াতে মই মা শীতলাটো লিখি দিলোঁ আমাৰ এছএছজিৰ নাম হৈছে মা শীতলা আপোনালোকে পাছবুকত যেনেকুৱা নাম আছে ঠিক তেনেকৈ লিখি দিব তাৰপিছত এছএছজি কোড নম্বৰটো বহাই দিব যেনিবা মোৰ কোড নম্বৰটো মই এনে এটা ছাপ'জ বহাই দি আছোঁ আপোনালোকক উদাহৰণস্বৰূপে তো এছএছজি কোড যাৰ যিটো এছএছজি কোড আছে লকছৰ সেই কোড নম্বৰটো আপোনালোকে বহুৱাই দিব ইয়াতে বা ব্ৰেকেটত আগৰ কোড নম্বৰটো বহুৱাই দিব পাৰে নতুন কোড নম্বৰটো বহুৱাই দিয়াৰ পিছত ব্ৰেকেটত আপোনালোকে আগৰ কোড নম্বৰটো বহুৱাই দিব পাৰে ইয়াতে পিছত মই 04 দিছোঁ আপোনালোকেও এইটো নিদিব আৰু এই মা শীতলাটো আপোনালোকে নিলিখিব চবে আপোনালোকৰ নিজৰবিলাক লিখিব তাৰপিছত ভিঅ'ৰ নামটো আমাৰ ভিঅ'ৰ নাম হৈছে ডায়মণ্ড তো মই ডায়মণ্ড যেনিবা আমাৰ ভিঅ'ৰ নামটো ডায়মণ্ড মই ডায়মণ্ড বহাই দিছোঁ আপোনালোকৰ নিজৰ ভিঅ'ৰ কি নাম আছে সেই নামটো বহুৱাই দিব তাৰপিছত ইয়াতে চিৰিয়েল নম্বৰ বহাই যাব 1 নম্বৰ 2 নম্বৰ ধৰক 1 নম্বৰ ইয়াতে নেম অফ মেম্বাৰ মানে মেম্বাৰজনৰ নাম হ'ব প্ৰথমতে আপোনালোকে প্ৰেছিডেণ্টৰ নামটো বহুৱাই দিলে যেনিবা আমাৰ এছএছজিৰ প্ৰেছিডেণ্টৰ নামটো মই বহুৱাই দিম তাৰপিছত ইয়াতে এড্ৰেছটো ক'ৰ হয় যেনিবা আমাৰ এছএছজিটো কুমাৰকাটা পাৰ্ট 4 হয় তো এইটো পাৰ্ট 4 দি দিলোঁ তাৰপিছত ফৰ্ম সাবমিট ইয়েছ অৰ ন আপোনালোকে এই মহিলা উদ্যমিতা ফৰ্মটো পাইছেনে নাই আৰু সেই ফৰ্মটো জমা কৰিছেনে নাই যদি কৰিছে ইয়েছ বুলি লিখিব আৰু যদি কৰা নাই ন বুলি লিখিলে হ'ল ফটোগ্ৰাফ অফ এছএছজি মেম্বাৰ ইয়েছ অৰ ন তাৰমানে এই যে আপোনালোকে পাছপৰ্ট চাইজ এটা ফটো দিছিলে সেই ফটোটো দিছেনে নাই যদি দিছে ইয়েছ বুলি দিব তাৰপিছত ফটোকপি অফ দ্য ফাৰ্ষ্ট পেজ অফ বেংক পাছবুক আপোনালোকে পাছবুকৰ কিটো ফটোকপিটো দিছে না নাই পাছবুক জেৰক্স কৰিছে না নাই মানে জেৰক্সটো জমা দিছে না নাই যদি দিছে ইয়েছ বুলি লিখিব তাৰপিছত আছে বিজনেছ প্লেন ইয়েছ অৰ ন বিজনেছ প্লেনটো আপোনালোকৰ মানে এই শ্বৰ্টকাট এটা ফৰ্ম আছে যে বিজনেছ প্লেনৰ সেই ফৰ্মটো জমা কৰিছে না নাই যদি কৰিছে ইয়েছ বুলি লিখিব এইটো আপোনালোকক দেখাই দিছোঁ বিজনেছ প্লেনটো এইটো বিজনেছ প্লেনটো আপোনালোকে জমা কৰিছে না নাই সেইটোৰ কথা কৈছে তো ইয়াতে আপোনালোকে বিজনেছ প্লেনৰ লিখি দিব যদি জমা কৰিছে ইয়েছ বুলি লিখিব সিগনেচাৰ ইন ডিক্লাৰেশ্যন ফৰ্ম ইয়েছ অৰ ন মানে সিগনেচাৰ ইন ডিক্লাৰেশ্যন তাতে লিখাই আছে সেইটো ফৰ্ম জমা কৰিছে নে নাই সেইটো লিখিব ইয়াতে আপোনালোকে যে সিগনেচাৰ কৰিছে এই সিগনেচাৰটো কৰিছে নে নাই সেইটোৰ কথা কৈছে চাওক ইয়াতে ঘোষণা ডিক্লাৰেশ্যন 1ত এইটো সিগনেচাৰ কৰিছে নে নাই সেইটোৰ কথা কৈছে যদি আপোনালোকে সিগনেচাৰ ইন ডিক্লাৰেশ্যনত ফৰ্মত সিগনেচাৰ কৰিছে ইয়েছ বুলি দিব আৰু যদি কৰা নাই ন বুলি দিব তো ইয়েছ বুলিয়ে হ'ব নিশ্চয় এইটোতো চবৰে ক্ষেত্ৰত আছেই চবে সিগনেচাৰ কৰিছে সিগনেচাৰ ইন সংকল্প পাৰ্ট 1 আপোনালোকে সিগনেচাৰ কৰিছে নে নাই সেইটো আপোনালোকে চাব যদি সিগনেচাৰ কৰিছে তেনেহ'লে ইয়েছ বুলি দিব আৰু যদি সংকল্প পাৰ্ট 1ত সিগনেচাৰ কৰা নাই তেনেহ'লে ন বুলি দিব তাৰপিছত ইয়াতে আছে সিগনেচাৰ ইন সংকল্প পাৰ্ট 2 সংকল্প পাৰ্ট 2ত আপোনালোকে সিগনেচাৰ কৰিছে নে নাই সেই সিগনেচাৰটো আপুনি যদি কৰিছে মানে ইয়েছ দিব যদি কৰা নাই ন বুলি দিব তাৰপিছত ইয়াতে মই দেখুৱাই দি আছোঁ আপোনালোকক সংকল্প পাৰ্ট 2ত সিগনেচাৰ যদি কৰিছে তেনেহ'লে ইয়াতে আপোনালোকে আৰু এইটো আছে সংকল্প পাৰ্ট 1 যদি কোনোবাই সিগনেচাৰ কৰিছে ইয়াতে সিগনেচাৰটো হ'ব আৰু যে সংকল্পবিলাক দিয়া আছে এই সংকল্পবিলাক চব মেইন ফৰ্মত দিয়া আছে মেইন ফৰ্মত যাৰ যিটো প্ৰযোজ্য হয় সেইটোৱে দি অফ উইটনেছ সংকল্প পাৰ্ট 2 মানে উইটনেছৰ সিগনেচাৰ আছে না নাই যদি আছে ইয়েছ বুলি দিব যদি নাই ন বুলি দিব তাৰপিছত আছে ৰিচেণ্ট জিঅ' টেক্স ফটোগ্ৰাফ অফ ট্ৰিজ প্লেণ্টেড আণ্ডাৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত যি গছপুলি ৰুইছিলে সেই গছপুলিৰ বৰ্তমান মানে নতুন ফটো দিছে নে নাই নতুনকৈ ফটো উঠি গাঁঠি দিছে নে নাই সেইটো কথা কৈছে যদি ফটোবিলাক দিছে ৰাইট চিন দিব আৰু জিঅ' টেগ কৰিব কৈছে জিঅ' টেগৰ লগত ফটোবিলাক দিব দিছে তো GPS কেমেৰাত যিটো ফটো উঠিছে সেইটোৱে জিঅ' টেগ কৰা বুলি কয় তো এনেকৈ বাকী একো নাই এইটো হৈ গ'ল আমাৰ তাৰপিছত নেক্সট যদি পাৰোঁ মই ভিঅ'ৰ ফৰ্মটো আপোনালোকক ভিডিঅ' কৰি বনাই দেখুৱাই দিম
বাইদেউসকল মন কৰিব, যোনে ফৰ্ম পোৱা নাই তাৰ নামটো আহিব, অকল ফৰ্ম ছাবমিটত ন' বুলি দিলে হ'ল, বাকী অপশ্যন নালাগে আৰু।